লামডিংবাসী রাইজের প্রতি এটি ঘোষণা সমস্ত লামডিং টাউন এলাকাত কন্টেইনমেন্ট জোন ঘোষণা করা হয়েছে। রাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ পৰ্যন্ত গাখীৰ ফলমূল গেলামাল আদি বিক্ৰী কৰিব পাৰিব। ৰেলৱে নগৰীৰ লামডিঙৰ ভিন্ন ঠাই এতিয়া কণ্টেইনমেণ্ট জোনৰ কবলত। সমগ্ৰ দেশৰ লগতে ৰাজ্য এতিয়া পিছ পৰি ৰোৱা নাই কৰোনা মহামাৰীৰ সন্ত্ৰাসৰ গ্ৰাসৰ পৰা। ৰাজ্যত ভিন্ন ঠাইৰ লগতে সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কণ্টেইনমেণ্ট জোনৰ কবলত লামডিঙৰ ভিন্ন ঠাই। দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ৰোগীৰ সংখ্যা। দ্ৰুতগতিত বৃদ্ধি পোৱাক লক্ষ্য কৰি লামডিং টাউন, মুৰাবস্তি, জৰং দিছা, খাংগাৰ গাঁও, হৰলাংফৰ ৰিজাৰ্ভ আদি কেইবাটাও ঠাই অনিৰ্দিষ্ট কাললৈ থাকিব কণ্টেইনমেণ্ট জোনৰ কবলত। সকলো ধৰণৰ জৰুৰীকালীন সেৱা চলি থাকিব। লগতে শাক পাচলি চাইকেলত ফেৰী কৰিব পাৰিব বুলিও লামডিং আৰক্ষীয়ে অৱগত কৰে স্থানীয় ৰাইজক। কোভিড-19 সুৰক্ষা হেতু লামডিংবাসী ৰাইজৰ সুৰক্ষা হেতু অসম চৰকাৰে সমগ্ৰ লামডিং টাউনত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। গতিকে আমি ৰাইজক এই বিষয়ে অৱগত কৰিছোঁ। অৱগত কৰি তেওঁলোকক জনোৱা হৈছে যে আপোনালোকে কণ্টেইনমেণ্ট জোন এৰিয়াত ঘূৰি নুফুৰিব, বিনা অনুমতিত আইনমতে দণ্ডনীয় হ'ব। এতিয়া পূব লামডিং, দক্ষিণ লামডিং, তাৰপাছত এনেকৈ 4টা জেগাত দিয়া হৈছে। 4টা দিয়া হৈছে। কোনো এতিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে, কণ্টেইনমেণ্ট ঘোষণা কৰিছে। আৰু যদি চিটুৱেশ্যন নৰ্মেল হয় তেতিয়াহ'লে চৰকাৰে বুজি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। লামডিং বাজাৰ এটা অনুৰোধ, বিনম্ৰ অনুৰোধ, তেখেতসকলে ইয়াত থাকি পেলাই ঘৰত থাকক, বাহিৰত ওলাব নালাগে। জৰুৰীকালীন কিবা ব্যৱস্থা হ'লে তেতিয়া ওলাব লাগে, কিবা সামগ্ৰী আনিব যাব লাগে, সেই সময়ত লাগে মানে কৰিব লাগে। এতিয়া মানে মাইক্ৰ' কণ্টেইনমেণ্ট জোনৰ ব্যৱস্থা কৰা হৈছে। একচুৱেলি এইটো মাইক্ৰ' নহয়, আমাৰ মাইক্ৰ'টো নহয়, মাইক্ৰ'টো হ'ল সৰু। আমাৰ মানে টোটেল টাউনটো যিটো আছে সেইটো মানে আমি কণ্টেইনমেণ্ট কৰিব লগা মানে চৰকাৰৰ নিৰ্দেশ মৰ্মে সেইটো কৰিব লগা হ'ব। মানে এতিয়ালৈকে কিমান পজিটিভ কেছ ওলাইছে? এতিয়ালৈকেতো পজিটিভটো তাকে আমাৰ লিষ্ট আছে, আমিতো চাগে পাইছোঁ, তাতো আমাৰ তথাপিও আছে। এইটো তাৰ ওপৰত ভিত্তি কৰি পেলাই দিছে। আৰু দিন হাজিৰা মানুহৰ কাৰণে কিবা ব্যৱস্থা কৰিছে? তেনেকুৱাতো এনেকৈ শাক পাচলি বিক্ৰী কৰা মানুহতো মানে চাইকেল লৈ পেলাই বিকিব পাৰিব, অসুবিধা নাই। আৰু মানুহ ঘৰত থাকিলে নে সুৰক্ষা থাকিব। যেতিয়া মানুহ জীয়াই থাকিব তেতিয়াহে কিবা কামাই চামাই কৰি পেলাই খাব পাৰিব। এতিয়া মানুহ সুৰক্ষিত দেৱাটো আমাৰ লগত প্ৰথম কৰ্তব্য। তো চৰকাৰী নিৰ্দেশ মতে আমি পালন কৰি আছোঁ। আমি আমাৰ লগতে আমাৰ লাটমণ্ডল আছে, তেখেত ধৰ্মেন্দ্ৰ আছে, তেখেতে যথেষ্ট মানে হেল্প কৰিছে আমাক, আমিও কৰিছোঁ। আৰু আমাৰ কি ক'ব? নাই, লামডিঙত মই আজি 1 তাৰিখৰ পৰা লক্ষ্য কৰি আছোঁ। লামডিঙত কণ্টিনিউ 20টাৰ ওপৰত পজিটিভ কেছ পোৱা গৈছে। তো প্ৰশাসনেও এইটো লক্ষ্য কৰি আছে। সেই হেতুকে পৰহি মিটিঙত প্ৰশাসনৰ ফালৰ পৰা লামডিং টাউন এলেকাটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। ধন্যবাদ। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, দৰ্শন নিউজ।